মোক মাৰিবলৈ ঘূৰি ফুৰিছে, কি কৰোঁ বাৰু মই? এতিয়া হেৰি ফোন কৰিছিলে নাই লুলুমই? লুলুমই আপুনি অলপ ধৈৰ্য ধৰক, কিমান হেৰি নহ'ব বুলি কৈছোঁ নাই বাৰু? ঠিক আছে, মোকতো ঘূৰি ফুৰিছে ন মাৰিবলৈ। আপুনি ধৈৰ্য ধৰক অলপ। আপুনি অলপ শান্তি মতে অকণমান ধৈৰ্য ধৰক। মুতিব লাগি গৈছে, অপেন ওলাই আছোঁ ন, মই কি কৰিম বাৰু? আজি মোক মাৰি দিব শুন। হ'ব দে, মই আজি মৰিলোঁ আৰু, চিন্তা কৰিব নালাগে আৰু। আপোনাক মই কৈছোঁ নাই বাৰু, অকণমান ধৈৰ্য ধৰকচোন। কেলৈ অকণমান ধৈৰ্য ধৰক। মামাই ফোন কৰিছিলে নেকি? কৰিছিলে মোক কৈছিলে, মোৰ সেইটো গলটিতে মানে মোলৈ পিছা ঘূৰিয়ে আছে। তোক যে মই কৈছিলোঁ ঘূৰি আছে বুলি, তেতিয়াই মানে তাত লুকাই আছিলে। যেতিয়া মই ট্ৰেইনত উঠিলোঁ, চব পিনৰ পৰা ওলাই গৈছে মানুহ। তাৰপিছত মই থানালৈ গ'ল, থানা কোচিছ কৰিলোঁ। থানালৈ মানে ষ্টেচনত পুলিচ নাই। তাৰপিছত থানা মই বিচাৰি নাপালোঁ। পুলিচেও মোৰ মানে ID প্ৰুফ একো নল'লে। সেই কৰিকট ডিষ্ট্ৰিক্ট। এয়া কৰিকট বুলি লিখা আছে। তাৰপিছত সেই মামাই কি কৈছে, আহিম বুলি কৈছে নেকি? নাই, একো কোৱা নাই। একো হেণ্ডেল কৰা নাই। চব পিনৰ পৰা চিয়াদি হৈ আছে। মই কি কৰোঁ বাৰু আজি? মই ডাঙৰ গাড়ী এখন পোৱা হেঁতেন মই মৰিলোহেঁতেন। আপোনাক মোক কৈছোঁ জানো, সেইকাৰণে মানুহক অকণমান ধৈৰ্য ধৰক। কৈ আছোঁ ন, অলপ ধৈৰ্য ধৰক। পুলিচ ষ্টেচন ওচৰত নাই? নাই, এৰি দিলে পুলিচে এৰি দিলে। সেইবোৰ চব ঘূৰি ফুৰিছে। হিজৰাই কোচিছ কৰিব লাগিছিল, হিজৰাই কোচিছ নকৰে। কি কৰোঁ এতিয়া মই? কি কৰোঁ? ক'লৈ যাওঁগে মই? ষ্টেচনটো কিমান দূৰ? ষ্টেচনো বহুত দূৰ। পুলিচক মানে ষ্টেচনৰ টিটিক মই কৈছিলোঁ, টিটিয়ে মানে মোক বহি থাক বুলি ক'লে। তাৰপিছত পিছপিনৰ পৰা সিহঁতি কব্জা কৰি লৈ গ'লহেঁতেন, মানে সেইটো চিটিং কৰি আছিলে। সেইটো চিটিং এতিয়াও কৰি আছে, গম পাইছনে? কি কৰোঁ? মুঠতে মই মৰিলোঁ আৰু দেহা, চিন্তা নকৰিবি আৰু। তই ঘৰখন চলাবি আৰু দেই। আৰু ৰেলৱে টিকেটখন আছিলে, টিকেটত তই কি কেছ কৰ কৰিবি আৰু। এতিয়া ট্ৰেইনত মৰাহেঁতেন তই বহুত পইচা পালিহেঁতেন, মই দিব নোৱাৰিলোঁ আৰু। মই আপোনাক সেইটো কথা কোৱাগৈ নাই। অকণমান ধৈৰ্য ধৰক। ধৈৰ্যনো কিমান ধৰিম মই? ধৈৰ্যনো কিমান ধৰিম বাৰু? এতিয়া ক'ত কি কৰিম? মই চিচি কেমেৰা থকা হেঁতেনো উলিয়াব অলপ, মই দিব পাৰিলোঁ নিউজ লাইভত কিবা কৰিবলৈ। এতিয়া নাই নহয় মই। আপুনি আকৌ ৰিটাৰ্ণ আহিব পাৰিব নাই? ৰিটাৰ্ণ আহিব পাৰিব নাই? কিহত? ৰিটাৰ্ণ আহিব পাৰিব নাই? ৰিটাৰ্ণ আহিব পাৰিম। মই কেনেকৈ নিম? মোক বাটত যদি মাৰি দিয়ে, পুলিচ প্ৰশাসন নহ'লে মোক মাৰি দিব। থানা যোগেদি নিব লাগিব, নিবলৈ হ'লে। পুলিচে হেণ্ডেল কৰিলেহে হ'ব এতিয়া। তই কামাণ্ডো ছাৰলৈ হেৰি কৰিব লাগিব, কৰি আকৌ ইয়াৰ কামাণ্ডোলৈ হেৰি কৰিব লাগিব। তেতিয়ালৈ মোক মাৰিয়ে দিব নেকি, ঠিকনা নাই। কি কৰোঁ? হেল্ল'। হ'ব দে, নহ'লে মই যি হ'ম হ'ম আৰু, তই চিন্তা কৰিব নালাগে বেটা। তাৰপৰা ত্ৰিচুৰলৈ কিমান দূৰ? ত্ৰিচুৰলৈ দূৰ আছে। আপুনি গাড়ীত উঠি দিয়ক নহ'লে। গাড়ী ক'ত বা পায় নাপায় নাজানো নহয়, ত্ৰিচুৰৰ গাড়ী। আপুনি সোধক যে ক'ল ত্ৰিচুৰলৈ। সেইখন কৰিবলৈ এতিয়ানো ক'ত সময় পাম বাৰু? তেওঁ সুধি চাওঁ বাৰু, ৰ। সোধক। মই ৰ'ব, সি যাদৱলৈ ফোন কৰিছোঁ, ৰ'ব। যাদৱলৈ ফোন কৰিছোঁ, যাদৱলৈ, ৰ'ব। वो गाड़ी किधर जाएगा? टिशू जाएगा। टिशू कहाँ जाएगा? कहाँ? हेलो माइना। गाड़ीत उठी दिलो, মই গাড়ীত উঠি দি ক'ত যাম আৰু দেই।
নহয় আপুনি ধৈৰ্য ধৰক, অলপ ধৈৰ্য ধৰক, গম পাইছে নাই? অকণমান ধৈৰ্য ধৰক। গাড়ীখনৰ নাম্বাৰটো মই নল'লো নহয়। হ'ব আপুনি ধৈৰ্য ধৰক খালি। কি বুলি ক'লে? নাই এই ক'ত যাম বুলি কৈছে। ক'ত যাব গাড়ী? ষ্টেণ্ড কা? হা? साउली पायम हेलो हेलो। हाँ, ये टिसूर गाड़ी का किधर मिलेगा? हेलो 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 टिसूर गाड़ी कहाँ मिलेगा? हेलो 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 की ক'লে? बोल लीजिए नंबर दो। हेलो टिसूर का गाड़ी कहाँ मिलेगा? टिसूर हेलो हेलो एक হেৰি আছিলে কৰিবত্তি মই মুঠতে মৰিলো আজি। তাৰ মোক চিন্তা কৰিব নালাগে আৰু মোৰ আজি চব কি কৰিব এইবোৰ মই যাওঁ আজি বাৰু। তদন্ত আধাৰ কাৰ্ডৰ কাম নকৰিলে মোৰ হ'ল। হেল্ল' ৰ'ব 1 মিনিট ৰ'ব।